সেইমতে সেইটো কৰিলে নহ'ল, কাৰণ পৰম্পৰা যিটো পৰম্পৰা হিচাপে থাকিব লাগে। আমি সুখী নাই, সুখী হোৱা নাই বুলি কৈছে গণেশ দাও কৈছে, সকলোৱে কৈছে, কিন্তু ক'বলৈ মনত দুখ পাব। কিন্তু আখৰা বন্ধনটো ইমান স্পীড নহয় আচলতে। গীতবিলাক যেনেকৈ হোলীৰে গাব লাগে বা যেনেধৰণে ষ্টাৰ্টিংটো হ'ব লাগে তেনেধৰণে হোৱা নাই। ভাল লাগিছে আজি আমি সৌভাগ্য আমাৰ জাতিৰ সংস্কৃতি কলা সংস্কৃতি আজি ইমান বিশ্ব দৰবাৰলৈ যাব আৰু বেছি দিন নাই আৰু কালি পৰহি দিনাখন আছেই আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব। আমাক যেনেধৰণে মানে চৰকাৰখনে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ সকলোৱে জনপ্ৰিয় মন্ত্ৰী যিমানখিনি ফেচিলিটি দিছে মানে সকলো ইয়াত মানে যিমান মানে পাৰ্টিচিপেণ্ট আহিছে যিমান মানে প্ৰশিক্ষণ মানে লৈ পেলাই আহিছে ল'ৰা ছোৱালী অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহুত সুখী অনুভৱ কৰিছোঁ। আমি কোনো ধৰণৰ আমি অসুবিধাও পোৱা নাই, আমাক খুব ভাল লাগিছে। আৰু দ্বিতীয় কথা কি ইমানেই ভাল লাগিছে মুখত ভাষা নাই যে আমি আজি 200 বছৰ আমাৰ চাহ খেতি বা চাহ বনোৱা হিচাপে আমাৰ যিটো মানে 200 বছৰত ভৰি দিলেই সেই 200 বছৰ পুৰণা হেৰিত আমি আজি যে এটা বিশ্ব দৰবাৰত চিনাকি হ'বলৈ পাম তাৰ বাবে বহুত সুখী হৈছোঁ। আৰু এইখিনিতে আমি আমাৰ যিটো গীত গীতে নৃত্য প্ৰদৰ্শন কৰা হৈছে গীতৰ যিবিলাক বিকৃত বুলি ভাবিছে বা সমালোচনা হৈছে তাতো নোহোৱাও নহয় বাৰু। গীতবিলাক যেনেকৈ হোলীৰে গাব লাগে বা যেনেধৰণে ষ্টাৰ্টিংটো হ'ব লাগে তেনেধৰণে হোৱা নাই। আচল কথা কি আমি যেতিয়া কৰমডালত যেতিয়া আমি অনুষ্ঠান কৰোঁ বা গান গাবলৈ যাওঁ এইটো এটা বন্দনা গীতটো একচুৱেলি মানে স্তুতি গীত হয়। বন্দনা মানে ভগৱানক স্মৰণ কৰি গোৱা হয়। আখৰা বন্দনা কৰি মদনে ঝুমুৰ লাগল ভাৰি, যেতিয়া এইটো গীতটো গোৱা হয় বহুত হৃদয়েৰে গাবলগীয়া হয় আৰু খুব মানে শ্ল' মানে সহজ সৰলভাৱে ধুনীয়াকৈ নাচি মেলি গোৱা হয়। কিন্তু তেনেধৰণৰ যিটো মানে অডিঅ' কেছেটত আমাৰ দুলাল দাও গাইছে, বিভিন্ন ডাঙৰ ডাঙৰ শিল্পীসকলে গাইছে, জ্যেষ্ঠ শিল্পীসকলে গাইছে, ভালেই গাইছে। আৰু ময়ো তাৰ মাজতে এইটো অনুষ্ঠানৰ কাৰণে এই যিটো মেগা ঝুমুৰৰ কাৰণে মোৰ ৰেকৰ্ডিং হ'ল গীতটো আখৰা বন্দনা গীতটো মই গাইছিলোঁ। গোৱাৰ পিছতে মোৰ বন্ধু সাজন নায়কে এই গীতটো পুনৰ কি মানে মনৰ হেৰিত গালে মই নাজানো, ফূৰ্তিতে গালে চাগে, কিন্তু সেই গানটো সেই তেনেকৈ থাকি গ'ল। কিন্তু আচলতে মোৰ গীতটো কিন্তু গোৱা হৈছিলে এই আগৰ যিটো পৰম্পৰা সুৰ হিচাপে। তাৰপিছত মই অৱশ্যে সুখী হৈছিলোঁ এই আখৰা বন্দনা গীতটোত মানে দুলাল মানকিদা, চৰ্দাৰ পদ্মশ্ৰী, ৰাম শাস্ত্ৰী আৰু মকৰ সিং ভূমি ডাঙৰীয়া, তাৰপিছত আকৌ ৰাম শাস্ত্ৰী সকলোৱে আছিলে, সকলোৱে মোক গোৱাইছিলে। তাৰপিছত আকৌ গোৱালে দুলাল দাই মোক ক'লে যে ভাৰতৰ পূৰ্ব প্ৰান্তে মৃত্যুঞ্জয় গাব লাগিব, মৃত্যুঞ্জয় মই ভইচত ভাল লাগিব। তাৰপিছত কোৱাৰ কাৰণে মই এই ভাৰতৰ পূৰ্ব প্ৰান্তে গীতটো গালোঁ। আমাৰ গণেশ দাও আছে, আহক গণেশ দা, আমাৰ গুৰু ঢোলৰ গুৰু, তেখেতলোকে গোৱালে। খালি তথাপি ক'লে মানে যে মৃত্যুঞ্জয় যি ধৰণে মানে মই যি ধৰণে গাইছিলোঁ আখৰা বন্দনাটো আমি সুখী নাই, সুখী হোৱা নাই বুলি কৈছে গণেশ দাও কৈছে, সকলোৱে কৈছে, কিন্তু ক'বলৈ মনত দুখ পাব। কিন্তু আখৰা বন্দনটো ইমান স্পীড নহয় আচলতে, বহুত ধুনীয়াকৈ। সেইকাৰণে ময়ো সুখী নহয়, আখৰা বন্দন ময়ো সুখী। মই যদিও মানে এতিয়া শেষত মই এতিয়া আখৰা বন্দনটো যিটো গাইছিলোঁ সেইমতে সেইটো কৰিলে নহ'ল, কাৰণ পৰম্পৰা যিটো পৰম্পৰা হিচাপে থাকিব লাগে। কিন্তু এতিয়া মই যিটো গাইছোঁ আমাৰ দুলাল মানকিদাই কোৱা মতে যিটো গীত আছিলে ভাৰতৰ পূৰ্ব প্ৰান্তে, সেই গীতটো গাইছোঁ। কিন্তু দুলাল দাই কৈছে মই বহুত সুখী আছোঁ, আজি মই গাইছোঁ বুলি ক'ব পাৰিম। সেই তেনেকুৱা টাইপত সেই আখৰা বন্দনটো মই গাইছিলোঁ, কিন্তু কি কাৰণে মোৰ বন্ধুৱে সেইটো গীতটো গালে সেইটো মই ক'ব নোৱাৰিম। আৰু দ্বিতীয়তে কথা হ'ল কি আমাৰ যিবিলাক আমাৰ এক্সপাৰ্ট পাৰ্টি আমাৰ যিবিলাক মেম্বাৰ আছোঁ বা যিমান সদস্য আছোঁ আমি সংগীতটো কৰিছিলোঁ যে আমাৰ মাজত কিন্তু সেই সম্পূৰ্ণভাৱে কিন্তু হৃদয় কিন্তু আঁকোৱালি লোৱা নাই, আৰু ৰাইজে হৃদয় আঁকোৱালি নোলোৱাটো স্বাভাৱিক মই ভাবোঁ। আৰু দ্বিতীয়তে কথা হ'ল কি ইয়াত অকল মই গানেই গোৱা নাই, ইয়াত মই ৰচিকাও কৰিছোঁ। কিন্তু এটা কথা হ'ল কি ফিল্ডটো যেতিয়া ইমান ডাঙৰ এটা বিশ্ব ৰেকৰ্ড হ'ব, য'তে নাচিলেও হ'ব, ৰচিকা যিকোনো এটা গ্ৰুপত নাচিলেও হ'ব। মাষ্টাৰ ট্ৰেইনাৰ কৰিলে বুলি ছোৱালীকেইজনীয়ে যদি মাষ্টাৰ ট্ৰেইনাৰ বোলে আমাক আগপিনে নচুৱাব লাগিব, আমি আগপিনে নাচিম, আমাৰ মতে নাচিম, সেইমতে নহ'ব। প্ৰতিগৰাকী ল'ৰা ছোৱালী সকলোৰে এটা মানে ইচ্ছা আছে যে বিশ্বত ৰেকৰ্ডত মানে জিলিকিবৰ কাৰণে। সেই গতিকে সকলোৱে যেতিয়া ইমান ডাঙৰ এটা ময়দান আছে, ইমান ডাঙৰ ফিল্ড আছে, সকলোৱে য'তে নাচিলেও কেমেৰাই ধৰি পেলাই গোটেই বিশ্বক দেখুৱাব, তাত আৰু দুখ কৰি লাভ নাই। আৰু কোনোবাই ভাল নাচিছে, কোনোবাই বেয়া নাচিছে, একো নহয়। কোনোবাই বেছি ভালকৈ নাচিলেও এই বেয়া নাচাটোক বেয়া দেখাব, আৰু বেয়াকৈ নাচিলেও ভাল নাচাটোক বেয়া দেখাব। আচলতে সকলো সমান হ'লে ভাল হ'ব। আৰু মই ইমানেই ক'লোঁ যে পোহৰ নিউজক মোৰ তৰফৰ পৰা আন্তৰিক মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।